নমস্কাৰ মই দীপশিখাই মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু ভিডিঅ'টোৰ প্ৰথমতে আপোনালোক সকলোলে ভোগালী বিহুৰ বহুত শুভেচ্ছা জনালো আৰু আজি এই বিহুৰ দিনটোত কি কৰো তাকে আপোনালোকক দেখাম আৰু আপোনালোকেও চাই যাব আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো দেই এতিয়া প্ৰথমতে ঘৰৰে নামঘৰত সেৱা লওঁ আৰু তাৰ পাছত ওচৰৰে আমাৰ পস্কিয়া বুঢ়ী গোসানী থানলৈ যাম দেউতাৰ লগত আৰু তাতেও সেৱা লৈ আহিম আৰু ঘৰতে কি খাওঁ বা ক'ত যাওঁ কোন আলহী আহে সকলো দেখুৱাম আপোনালোকক আমাৰ এইটো নামঘৰ বনোৱাৰ পৰা এইবাৰে প্ৰথম মাঘৰ বিহু পাইছো আৰু সেইকাৰণে মায়ে নামঘৰতে শৰাই এখন দিছে আৰু সেইকাৰণে ময়ো গা ধুয়ে প্ৰথমতে নামঘৰতে সোমাইছো নামঘৰত সেৱাটো লৈহে বাকিখিনি কাম কৰিম মানে কিবা খোৱা লোৱা আৰু নামঘৰত সেৱা লৈ ওলায়ে দেউতা আৰু মাক সেৱা ল'ব লৈছো আগতে যেতিয়া মামাহঁতৰ আইতা আছিল আইতাক সেৱা ল'ব গৈছিলো কিন্তু এতিয়া আইতা নাই মা আৰু দেউতাকে সেৱা লৈ ললো আৰু এতিয়া কিবা এটা খাই লওঁ তাকে ভাবি কিচেনত সোমাইছো মায়ে ইফালে চাহ বনাইছে আৰু লগতে ডিম বইল কৰিছে বিহুৰ দিনা ৰাতিপুৱা আমি ডিম বইল খাওঁৱে চাহ পিঠা লাডু এনেকে আৰু লগত ডিম বইল চাহখিনি খাই ওচৰৰে পস্কিয়া বুঢ়ী গোসানী থানলৈ গলো আৰু তাতে চাকিয়ে গছি দি আহো বুলি এইফালে দেউতাৰ লগতে গৈছিল আৰু তাতে গৈ খুৰাহঁতকো লগ পালো এইফালে দেউতা আৰু খুৰাহঁতৰ লগতে এনে মন্দিৰৰ ফিল্ডতে অকমান ঘূৰিলো আৰু ঘূৰি এতিয়া ঘৰত আহি আকৌ ওলাই আহিছো সেইটো বাদ দিয়া এতিয়া ক'ত যাবা মন্দিৰত কোৰ মন্দিৰ এতিয়া মন্দিৰ আহি পালো আৰু আজি যেহেতু মঙ্গলবাৰ হনুমানজীৰ ওচৰত ধূপ জ্বলাই সেৱা লৈ লওঁ আহক সেৱা লৈ এতিয়া ঘৰলৈ যাব আহিছো আৰু ঘৰলৈ যাব আহোতে গাড়ীতে গান এটা গাইছো কি গান গাইছো আপোনালোকে মোৰ লিপচিংটোত চাই পিনে ক'বচোন কোনটো গান হয় বহুত ট্ৰেন্ডিং মানে এতিয়া চলি আছে আৰু নতুন গান আৰু ইয়া ঘৰত আহি পনীৰ বনাব লৈছো আলহীও আহিব সেইকাৰণে পনীৰ বনাইছো আৰু লগতে মাংসও বনাম মানে বাকিখিনি মায়ে বনাব পনীৰ আৰু মাংসটো মই বনাম তাকে মই কিচেনত সোমাইছো আৰু মায়ে মইতো অকলে কিচেনত চব কৰিব মানে ইমান ভালকে নোৱাৰো যিমান যি হলেও হেল্পখিনি মাৰ পৰা লাগিবই সেইকাৰণে মায়ে কিবা কাটি দিয়া আদা নহৰু পিচি দিয়া এইবিলাক চব মায়ে কৰি দিছে মই জাষ্ট বনামহে মানে এতিয়া মই বনাব লৈছো দেই প্ৰথমতে পনীৰখিনি গেছতে বনাম তাৰ পাছত মাংসখিনি জুইত বনাম মাংসটো ইমান গেছত বনাই খালে ভাল নালাগে যে তাতে ছাগলী মাংস জুইত বনালেহে মানে ভালদৰে সিদ্ধ হয় সেইকাৰণে জুইতে বনাম আকৌ আলহীৰ ঘৰতো যাব লাগিব আমাৰ ঘৰতো আলহী আহিব লগতে আকৌ মোৰ লগত যে আছিলে নীলাক্ষী তাইৰ ঘৰত যাব লাগিব মানে তাই বিহু খাব মাতিছে মা আৰু মই দুইজনীয়ে যাম সেইকাৰণে আগতে লৰালৰিকে বস্তুখিনি বনাই লওঁ আৰু আলহীও আহিলে আলহীক দি মেলি একদম ওলাই যাম আৰু আৰু এতিয়া এইফালে চাওকচোন কোন আহিছে সানি আৰু এই সানি হৈছে মোৰ বাৰ ছোৱালী মানে মোৰ বৰ্তাৰ ছোৱালী বাৰ ছোৱালী মানে মোৰ ভাগিনী আৰু তাই এতিয়া আহিছে তাইৰ লগত মই ৰিলছ বনাব লাগে বোলে তাইৰ লগতে ৰিলছ কেইটামান বনাই লওঁ আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব